নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বাকী আমি আছোঁ বৰ্তমান শুৱালকুছিৰ সস্তীয়া মৰুভূমি আছে লগত। বাকী এইফালে যাম, এইফালে ব্ৰহ্মপুত্ৰ নদী আছে। বাকী এইবিলাক যাওঁত মাজে মাজে যাম। মানে আমি ভাবিছোঁ নদীৰ একদম ওচৰত যাম আৰু য'ত মানে সাধাৰণতে মানুহ নাযায় আৰু সেই স্থানত যাম। গতিকে চাই থাকক ব'লা। মই ভিডিঅ'ত প্ৰায় কৈ থাকোঁ যে ইয়াক দুখ বুলি কৈ থাকোঁ। ইয়াৰ দুখ নহয়। নামটো কি? সমীৰ কি ঠাকুৰীয়া ৰাজবংশী হৰকান্ত এটা ক'বাই নৰে গানত মগ্ন। সন্ধিয়া পৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰ আমি যাম সেইফালে য'ত একো নাই। সূৰ্য আনিব যাম আমি, সূৰ্য আনিব। বাকী ইয়াত অলপমান টাইম থাকিম। তাত অলপমান টাইম যাম। বাকী আমি 2-3 মিনিট থকাৰ পাছত আমি যাম। চাই থাকক। এতিয়া যাম আমি টিকট ল'ব। টিকট দেখে টিকট নাই। এয়া সস্তীয়া মৰুভূমিত বালিচৰ হয় ব্ৰহ্মপুত্ৰ পানীটো। ব্ৰহ্মপুত্ৰ নদী আপোনালোকে দেখি আছে। সমীৰ বেছি টাইম নাই যদিও আছে, ৰ'ব বহুত দূৰ আছে। 1 কিলোমিটাৰ বহুত বেছি হ'ব। 4-5 কিলোমিটাৰমান হ'ব আৰু যাব নোৱাৰিছোঁ। প্ৰায় মাৰ যাওঁ অৱস্থা। কি ধুনীয়া চিনাৰী এটা উঠিছে। মানে কাষৰে এইফালে নৈ বৈ গৈছে, বাকী কাষত আছে পাহাৰ আৰু বেলি।
কেমেৰাত ইমান ভালদৰে মানে দেখা নাপায়, কিন্তু মই যিটো নিজ চকুৰে দেখি আছোঁ সেইটো মজা। এতিয়াতো আমি যাই আছোঁ, আগত গ'লে কিমান বা পাওঁ ঠিক নাই, মানে বহুত দূৰ দূৰণিলৈকে এই মৰুভূমিখন আছে। চাওঁ কিমান দূৰ পাওঁ। ভাবিলে এইখন মানে শেষেই নাই। নামি গ'ল, নামি নহয় অস্ত গ'ল, অস্ত যোৱা হয় ন, মানে সূৰ্যটো ডুব গ'ল, গতিকে আন্ধাৰ হ'ব হৈছে। যিমান দূৰ আহিছোঁ তাৰ ওপৰৰ পৰা আহিছোঁ পেলাই একো দেখাই নাপায়। কিমান আকৌ উভতি যাব লাগিব, গতিকে যাওঁতে হয়তো আন্ধাৰ হ'ব, গতিকে আৰু ভিডিঅ' এইফালে নাযাওঁ।